সকল আপোনালোকে এই ডিসপ্লে দেখা পাইছে এয়া হৈছে অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ ভাগ্য পৰীক্ষা খেলৰ টিকট মাত্ৰ 50 টকা আপোনালোকে চাওক ইয়াত 10টা প্ৰাইজ আছে লগতে লিচুকনি বটা আছে 5টা মুঠতে 15টা প্ৰাইজ আছে মাত্ৰ 50 টকাত চাওক আপোনালোকে সুন্দৰ টমটম পাই আছে ইলেক্ট্ৰিক স্কুটি পাই আছে মোবাইল পাই আছে সাইকেল পাই আছে ইনভাৰ্টাৰ পাই আছে সকলো বস্তু কিন্তু আপোনালোকৰ প্ৰয়োজনীয় মাত্ৰ 50 টকা আৰু এই 50 টকা চাওক এয়া হৈছে ডোনেশন টাইপ আপোনালোকে বহুত টকা খৰচ কৰি দিয়ে বিড়ি সিগাৰেট সাদা পান তামোল গুটখা বহুত টকা খৰচ কৰি দিয়ে মাত্ৰ আপোনালোকে এটা টিকেট ক্ৰয় কৰক বেছি নহয় মাত্ৰ এটা টিকেট ক্ৰয় কৰক আৰু আপোনালোকৰ ভাগ্য পৰীক্ষা বুলি নহয় এয়া কোনো ভাগ্য পৰীক্ষাৰ কথা মই কোৱা নাই আপোনালোকে ডোনেশন টাইপ দান বৰঙণি টাইপ আপোনালোকে এই এনজিঅ'টোক অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনক সহায় কৰক অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনে মাত্ৰ 20,000 টিকেট ছপাইছে মাত্ৰ 20,000 টিকেট ছপাইছে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো বহুত শ্বেয়াৰ কৰিব যাতে 20,000 মানুহে যাতে এই ভিডিঅ'টো চায় অসমত বহুত মানুহ আছে মাত্ৰ 20,000 মানুহৰ প্ৰয়োজন যাতে 20,000 মানুহে এটাকে টিকেট ক্ৰয় কৰে 30 তাৰিখে নগাঁও ডিমুৰগুৰিত খেল আছে আপোনালোকে ইয়াত আহিব নালাগে আপোনালোকে অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ অফিচিয়েল পেজত আপোনালোকে পাই যাব ৰিজাল্ট মাত্ৰ 50 টকা আপোনালোকে বহুত টকা খৰচ কৰে আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টোক আপোনালোকে সমৰ্থন দিব আপোনালোকে আকল ল'ব আৰু এই ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰিব যাতে আপুনি নল'বও পাৰে কিন্তু আপুনি যদি শ্বেয়াৰ কৰে কোনোবা এজন হৃদয়বান ব্যক্তিয়ে কমসে কম এটা টিকেট ক্ৰয় কৰিব আপোনালোকে এনেই 50 টকা এটা ফাউণ্ডেশ্যনক দিব নালাগে আপোনালোকে টিকেট এটা ক্ৰয় কৰক সেয়া টিকেটো আপোনালোকে পাব উইথ আপোনালোকৰ 50 টকাটো ফাউণ্ডেশ্যনৰ এটা ভাল কামত লাগিব আৰু অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনে 2020 চনৰ পৰা অসহায়কজনক সহায়ৰ কাৰণে বহুত কাম কৰি আছে আৰু আপোনালোকে 50 টকা যে দিব সেয়া কোনো অথলে নাযায় ভাল কামত যাব আশা কৰোঁ সকলোৱে ভিডিঅ'টো বুজি পাইছে আৰু বেছি শ্বেয়াৰ কৰিব যাতে আজিৰ ভিতৰত 20,000 টিকেট যাতে চাফা হৈ যায় আৰু আপোনালোকে ডিসপ্লেত দেখা পাইছে এয়া হৈছে QR কোড এই QR কোডত আপোনালোকে গুগল পে ফোন পে অথবা জিপে হোক আপোনালোকে অনলাইন যোগে আপোনালোকে টিকেট ক্ৰয় কৰিব পাৰিব আৰু এই ডিসপ্লেত যি নাম্বাৰ দেখা পাই আছে এই নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰক হোৱাটছআপ কৰি স্ক্ৰীনশ্বট মাৰি দেখাই দিয়ক আপোনালোকে কিমান টকা দিছে তাৰ পিছত আপোনালোকৰ নাম এড্ৰেছ পঠিয়াই দিব আৰু আপোনালোকক হোৱাটছআপ যোগে টিকেট পঠিয়াই দিব ধন্যবাদ।